হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আকৌ এবাৰ বিটিছ কিটচেনলৈ। আজি মই এটা অতি সহজ ৰেচিপি লৈ আহিছোঁ, ল'ৰা ছোৱালীয়ে ভাল পোৱা। মোৰ আজি ৰেচিপিটো হৈছে ব্ৰেড ৰোল। আহকচোন কেনেকৈ বনাওঁ চাওকহি। তাৰ বাবে আমাক লাগিব ব্ৰেড। মই সৰু ব্ৰেড লৈছোঁ আৰু চাৰিকিটা এনেকৈ কাটি লৈছোঁ। আৰু ইফালে মই লৈছোঁ মিডিয়াম চাইজৰ আলু দুটা বইল কৰি লৈছোঁ। মটৰ লৈছিলোঁ, বইল কৰি লৈছোঁ মটৰখিনিও। এটা পিঁয়াজ কাটি লৈছোঁ কুটি আৰু জলকীয়া কুটি লৈছোঁ অলপ। আধা চামুচ মই গোটা জিৰা লৈছোঁ, আধা চামুচ গৰম মছলা আৰু সোৱাদ অনুসৰি নিমখ অলপ। মই ইয়াত গেছত কেৰাহী এখন বহাই ল'লোঁ আৰু তেল অলপ দি দিলোঁ, ৰিফাইন তেল। কেৰাহীখন গৰম হৈছে আৰু চাওক মই বহুত অলপ তেল ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এইখিনিৰ ওপৰতে গোটা জিৰাকেইটা ঢালি দিম আৰু অলপ লৰাই দিম। মই ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ আৰু এতিয়া এইখিনিৰ ওপৰতে মই পিঁয়াজখিনি ঢালি দিম। মই বেছিকৈ নেভাজোঁ, কেঁচা ভাৱটো যাবলৈহে মই ভাজিম। এতিয়া মই এইখিনিৰ ওপৰত কেঁচা জলকীয়াখিনিও দি দিম, লৰাই ল'ম। এতিয়া বইল কৰা মটৰখিনিও দি দিম। ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ মই। এতিয়া সোৱাদ অনুসৰি নিমখ অলপ দিম। এতিয়া বইল কৰা আলুখিনিও এইখিনিৰ ওপৰতে দি দিম। এতিয়া গৰম মছলাখিনিও দি দিম। আৰু লৰাই ল'ম অলপ। এইখিনি মোৰ ভাজি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মই ব্ৰেডৰ ৰোলকেইটাও বনাই ল'ম। মই বাতি এটাতে পানী লৈ লৈছিলোঁ আৰু এনেকৈ ব্ৰেডখন ভিজাই ল'ম আৰু হাতৰ এনেকৈ মাজতে মই ব্ৰেডখন চেপি ল'ম যাতে পানীটো ওলাই যাওক। মই আৰু এখন ব্ৰেডৰ পিচ ল'ম, যিহেতু ব্ৰেডখন সৰু, ডাঙৰ ব্ৰেড হ'লে এখনেই হৈ যায়। মই আৰু এখন একেধৰণে চেপি ল'ম আকৌ। এতিয়া মই অলপ আলুখিনি লৈ ল'ম আৰু তাৰ ওপৰতে সেইখন পিচৰ ব্ৰেডো দি দিম আৰু ছাইডকেইটা এনেকৈ টিপা মাৰি দিম। আৰু এতিয়া হাতৰ মুঠিতে এনেকৈ ৰোলটো বনাই ল'ম। মই এনেকৈ বাকীকেইটাও বনাই লৈছোঁ, হাতৰ মুঠিতে এনেকৈ ৰোল কৰি। এতিয়া মই ভাজি দেখাই আছোঁ আপোনালোকক। এতিয়া মই গেছত এটা কেৰাহী বহাই দিছোঁ আৰু অলপমান ৰিফাইন তেল দি দিছোঁ। এতিয়া মই এটা ব্ৰেড ৰোল দি চাইছোঁ, তেলখিনি গৰম হৈছে। এতিয়া মই আনকেইটা ব্ৰেড ৰোলো দি দিম আৰু মই ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। মিডিয়ামত ৰাখিয়ে মই ব্ৰেড ৰোলকেইটা ভাজিম আৰু গাৰ ওপৰত এনেকৈ তেলখিনি লগাই দিব হেতা পাতে। এয়া ব্ৰেড ৰোলকেইটা কালাৰখিনি অলপ অলপ চেঞ্জ হৈছে। মই এনেকৈ মিডিয়াম ফ্লেমতে ভাজি থাকিম। এয়া আমাৰ ৰোলখিনি গোল্ডেন ব্ৰাউন হৈ গৈছে, তাৰমানে ৰোল আমাৰ ৰেডি। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মই ৰোলকেইটা এখন প্লেটত নমাই ল'ম। এয়া আমাৰ ব্ৰেড ৰোল ৰেডি। কিমান ভাল লাগিছে দেখিবলৈ চাওকচোন, আৰু খাবলৈও টেষ্টি। এতিয়া মই আপোনালোকক এটা ভাঙি দেখাই আছোঁ। আৰু মই চচ ব্যৱহাৰ কৰিছোঁ, এইটো ভিতৰটো চাওক। বহুত ক্ৰিস্পি আৰু ক্ৰাঞ্চি হয় খাবলৈ। যিসকলে ট্ৰাই কৰা নাই এনেকৈ এবাৰ দিবচোন আপোনাৰ ল'ৰা ছোৱালীক, বহুত ভাল পাব খাই। আৰু যদি আপোনাৰ মোৰ ভিডিঅ'টো আজি ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাটছিং।